উন্নতি বুলি ক'লেতো আপোনালোকে আৰু বেছি বেছি ভালকৈ জানে 3 বছৰত প্ৰমোদ বড়োই কি কৰিছে কৰা নাই আপোনালোকে বেছি ভালকৈ জানে মই ক'ব লগা দৰকাৰ নাই ৰাইজে আজি সকলো জাতি জনগোষ্ঠী ওলাই আহিছে আমাৰ বিপেফ দলক আকৌ লাগে বুলি প্ৰত্যেকটা মিটিঙত আপোনালোকে চাওক খেল কৰক সকলো জাতি জনগোষ্ঠী ওলাই আহিছে মুছলিম হওক অসমীয়া হওক বেংগলী হওক গাৰো ৰাভা আদিবাসী বেংগলী সবে ওলাই আহি আছে আৰু আমাৰ সভাত যেনেকুৱা প্ৰেজেণ্ট মানে ৰিপ্ৰেজেণ্ট কৰাটো আমি দেখিবলৈ পাইছোঁ যে মানে এইবাৰ সঁচাকৈ BTC বাসী ৰাইজে এই UPPL চৰকাৰক মানে সন্তুষ্ট নহয় এইটো প্ৰকাশ পাইছোঁ উন্নতি বুলি ক'লেতো আপোনালোকে আৰু বেছি বেছি ভালকৈ জানে 3 বছৰত প্ৰমোদ বড়োই কি কৰিছে কৰা নাই আপোনালোকে বেছি ভালকৈ জানে মই ক'ব লগা দৰকাৰ নাই ৰাইজে আজি সকলো জাতি জনগোষ্ঠী ওলাই আহিছে আমাৰ বিপেফ দলক আকৌ লাগে বুলি প্ৰত্যেকটা মিটিঙত আপোনালোকে চাওক খেল কৰক সকলো জাতি জনগোষ্ঠী ওলাই আহিছে মুছলিম হওক অসমীয়া হওক বেংগলী হওক গাৰো ৰাভা আদিবাসী বেংগলী সবে ওলাই আহি আছে আৰু আমাৰ সভাত যেনেকুৱা প্ৰেজেণ্ট মানে ৰিপ্ৰেজেণ্ট কৰাটো আমি দেখিবলৈ পাইছোঁ যে মানে এইবাৰ সঁচাকৈ BTC বাসী ৰাইজে এই UPPL চৰকাৰক মানে সন্তুষ্ট নহয় এইটো প্ৰকাশ পাইছোঁ